চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এই উদ্যোগ। ই 1,15,000 কিলোমিটাৰ ৰেলপথ আৰু 7,500টা ষ্টেচনেৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা। ভাৰতীয় ৰেলে বছৰি 750 কোটি অথবা দিনে 2 কোটিতকৈও অধিক যাত্ৰী আৰু দিনে 28 লাখ টন সামগ্ৰী 2011 পৰা 2012 চনত ভাৰতীয় ৰেলে যাত্ৰীৰ পৰা 28,645,052 কোটি আৰু সামগ্ৰীৰ পৰা 69,67,597 কোটি টকা উপাৰ্জন কৰিছে। 1853 চনত ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল বোম্বে আৰু থানেৰ মাজত। 1951 চনত ভাৰতত চলি থকা সকলো ৰেল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক ভাৰতীয় ৰেল নামকৰণ। ভাৰতীয় ৰেলৰ অধীনত ব্ৰডগজ, মিটাৰগজ আৰু নেৰগজ ৰেলপথেৰে দীৰ্ঘ দূৰত্বৰ আৰু উপনগৰীয় উভয় প্ৰকাৰৰ ৰেলেই চলাচল কৰে। ভাৰতৰ বহুকেইখন ঠাইত ইয়াৰ ডবা আৰু ইঞ্জিন নিৰ্মাণৰ কাৰখানাও আছে। ভাৰতীয় ৰেলে দেশখনৰ 22খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চল ৰেল জালিকাৰে সামৰি লৈছে তথা নেপাল, বাংলাদেশ আৰু পাকিস্তানলৈও সীমিত আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়াইছে। ভাৰতীয় ৰেল 14 লাখ কৰ্মচাৰীৰে বিশ্বৰ চতুৰ্থ বৃহৎ ব্যৱসায়িক নিয়োগকৰ্তা। ভাৰতীয় ৰেল 2,29,381টা মালগাড়ীৰ ডবা, 59,713টা যাত্ৰী ডবা আৰু 9,213টা ইঞ্জিনৰ গৰাকী। প্ৰতিদিনে চলাচল কৰা ৰেলৰ সংখ্যা প্ৰায় 10,000খন। 2012 চনৰ 31 মাৰ্চৰ দিনালৈকে 22,224 কিলোমিটাৰ ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে। 1960 চনৰে পৰা ভাৰতীয় ৰেলৰ বৈদ্যুতিক পথত 25,000 ভল্ট AC বিদ্যুৎ ব্যৱহাৰ কৰা হয়। জয় আই অসম।